মানুহৰ ভিৰ লাগি গ'ল মাছৰ বজাৰত। ইমান ভিৰ চাওক, আমাৰ মেম্বাৰ চাব আছে, মাছ কিনিব আহিছে। মাছ লৈছে নে? পুৰা ফুল ভিৰ হৈ আছে। সন্ধিয়া সময়ত আৰু ভিৰ লাগিব। ধুনীয়া ধৰণৰ মাছ আহিছে আৰু ডাঙৰ ডাঙৰ মাছ আহিছে। পানী দি আছে মাছত। ডাঙৰ ডাঙৰ মাছ আছে, ডাঙৰ ডাঙৰ মাছ উঠে। চাকৰি পৰা মানুহ আহে, আহি মাছ লয়। বহুত ডাঙৰ ডাঙৰ মাছ উঠে। বিভিন্ন ধৰণৰ মাছ পাব আপুনি। বহুত ডাঙৰ ডাঙৰ মাছ আহে। বহুত ধৰণৰ মানুহ আহে বহুত জেগাৰ পৰা। বিভিন্ন জেগাৰ পৰা মানুহ আহিব মাছ ল'বৰ কাৰণে। আজি ইয়াত ভিৰ হ'ব ৰাতি 7টাৰ পিছৰ পৰা গোটেই ৰাতি বজাৰ হয় ইয়াত। চাৰিওফালে মাছে মাছৰ বজাৰ আহি আছে মাছ আৰু মাছৰ বজাৰ। বিভিন্ন জেগাৰ পৰা মানুহ আহিব মাছ ল'বৰ কাৰণে। ইয়াত চব মাছেই আছে, ডাঙৰ ডাঙৰ মাছ, চিতল, আৰি, বৰালি চব পাব, কাতল, বাহু চব। বিভিন্ন জেগাৰ পৰা মানুহ আহিব, দূৰৰ দূৰৰ পৰা মানুহ আহে মাছ লয়। বিহুৰ বজাৰৰ কাৰণে চিতল মাছ হয়। বিহুৰ বজাৰৰ কাৰণে চব চিতল আৰু বৰালি তেনেকৈ জীয়াই ৰাখিছে। চিতল আছে আৰু বৰালি আছে। কিমান চাইজৰ আছে মাছবিলাক? 3 কেজি 4 কেজি না? বিক্ৰী কিমানকৈ কৰি আছে চিতল? চিতল কেনেকৈ বিক্ৰী কৰি আছে? 500 না? চিধা 500। এফালে 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 ঘূৰিব। পিছে আছে এতিয়া। মস্ত মস্ত মাছ বিকেট হয়। পুষ্পচাপৰি নেশ্যনেল হাইৱেৰ লগত চাৰিআলিত কিমান ভিৰ মাছৰ বজাৰ ইয়াত। বিভিন্ন জেগাৰ পৰা মানুহ আহে মাছ ল'বৰ কাৰণে। এতিয়ালৈকে ভিৰ হোৱা নাই, কমে আছে মানুহ। ৰাতি 7টা 8টাৰ পিছত বহুত ভিৰ হ'ব। মানুহ বাহিৰৰ পৰা আহিব, বহুত জেগাৰ পৰা আহিব মাছ ল'বৰ কাৰণে। বিহুৰ বজাৰত বহুত ভিৰ হয় ইয়াত।